ঐ লক্ষ্য তই ইয়াত বহি আছ পৰহিতে লাষ্ট ডেট আমাৰ জিঅ'গ্ৰাফী প্ৰেক্টিকেলটো কৰিব লাগিছিল নহয় কালি যাম দিয়া কালি যাম আমি সেই দিছাহঁতক কৰিব লাগিছিলে ৰাকেশকো ৰখি আছিলোঁ ৰাকেশতো বাদ দিয়া আমি সোনকালে কৰিব লাগে লাষ্ট ডেট যাম মই ফোন কৰি ক'ম দে ঘৰত যাই কিনে আমি কথাটো লক্ষ্য ব'লা আহা 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 তহঁতে কি কৰিলি প্ৰজেক্টটো যে একোচোন নকৰিলি আজিতো সেইকাৰণেতো আহিছোঁ তোমাৰ ঘৰত সেইকাৰণেতো আহিম আমি এটা কাম কৰিবা তুমি চুমি আৰু ডিম্পলক তুমিয়ে ক'বা আমি অহাকালি ৰাতিপুৱা মিছনত যাম ঠিক আছে বাকী আৰু বেছি আৰু কথা নাপাতো আমি আমাৰো দেৰি হৈছে আমি যাওঁ চাহ খাই যাম ৰ একো নহয় নাই 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 কিয় ক'ৰবাত যাবি নেকি নাপাৰবা কিন্তু আমাৰ কাম আছে ৰাতিপুৱা নাপাৰা তোমাক ক'বা কিন্তু দেই কম দে তাইক ভাল নহয় নেকি দেখুন আরে নীরব তো পিছিয়ে উঠে কথা বলা তোমালোকে এইটো জানানে ৰাস্তা বহুত পুৰণি হ'ল গম পাইছানে 15 বছৰমান আগৰ হ'ব তাতকৈ না আমাৰ বহুত পুৰণি ৰাস্তা বহুত ভয় লাগে অ যাম লাঞ্চ কৰাটো হ'লে বাৰু তোমালোকে অলপ ফ্ৰেছ হৈ যোৱা মই অলপ তলৰ পৰা আহোঁ তোমালোকে বহা চাইবা
কি কৰি আছা? তুমি তুমি ইমান সোনকালে যে? মই ডেস্ক কৰি আছো। সুমিতো ইয়াতে আছে, তলত কাক দেখিলো? Ooh!